বন্ধু-বান্ধৱীসকল সুপ্ৰভাত। মই আপোনালোকলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। আজি ইংৰাজী নৱেম্বৰ মাহৰ 15 তাৰিখ আৰু অসমীয়া কাতি মাহৰ 28 তাৰিখ। আজি হৈছে শনিবাৰ। আজি সূৰ্যোদয়ৰ সময় পুৱা 5:42 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:35। আজিৰ শুভ ৰাশিসমূহ হৈছে সিংহ, বৃশ্চিক, ধনু, বৃষ আৰু তুলা ৰাশি। বন্ধু-বান্ধৱীসকল, বলক তেন্তে আমি আজিৰ দিনটোৰ ৰাশিফলসমূহ চাই লওঁ। প্ৰথমে আহোঁ মেষ ৰাশিলৈ। বন্ধু-বান্ধৱীসকল, 15 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোত আপোনাৰ কামত প্ৰত্যাহ্বান থাকিব, যদিও আপোনাৰ আত্মবিশ্বাসে সফলতাৰ দুৱাৰ খুলিব। আৰ্থিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে সূক্ষ্ম লাভৰ সুযোগ আছে বুলি কোৱা হৈছে। প্ৰেয়সীৰ পৰা আজিৰ দিনটোত আপুনি বিশেষ সঁহাৰি লাভ কৰিব। আপুনি আজিৰ দিনটোত কিছু বিশ্ৰাম ল'ব লাগিব, তেতিয়া আপুনি মানসিকভাৱে সন্তুষ্টি লাভ কৰিব। বন্ধু-বান্ধৱীসকল, এইবাৰ আহোঁ বৃষ ৰাশিলৈ। আজিৰ দিনটোত বৃষ ৰাশিৰ বাবে শুভ দেখা গৈছে। আপুনি পূৰ্বতে যি পৰিকল্পনা কৰিছিল সেয়া আজিৰ দিনটোত সফল হৈ উঠিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি আজিৰ দিনটোত আৰ্থিকভাৱে লাভান্বিত হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰুৱা পৰিৱেশত শান্তি বিৰাজ কৰিব। যদি আপুনি নতুন বিনিয়োগ কৰিম বুলি ভাবিছে, তেন্তে ভালকৈ ভাবি চিন্তি ল'লে আজিৰ দিনটো ভাল হ'ব বুলি কোৱা হৈছে। মিথুন ৰাশি। আপোনাৰ বাকপটুতাৰ বাবে আজিৰ দিনটোত সকলোকে আপুনি প্ৰভাৱিত কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, আজিৰ দিনটোত আপোনাৰ যদি কিবা কামত অসুবিধাই দেখা দিয়ে, তেন্তে সুপৰিকল্পিত চিন্তা চেতনাৰে ইয়াৰ সমাধান নিজে উলিয়াব লাগিব। দিনটোৰ সন্ধিয়াৰ ভাগলৈ আপুনি কোনো সুখবৰ পাব পাৰে। স্বাস্থ্যৰ দিশে আপোনাৰ আজিৰ দিনটো শুভ দেখা গৈছে। কৰ্কট ৰাশি। বন্ধু-বান্ধৱীসকল, 15 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোত আপোনাৰ মনত আৱেগ ভৰা চিন্তা থাকিব বুলি কোৱা হৈছে। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে আপুনি আৱেগ নিয়ন্ত্ৰণ কৰিলে সুফল পাব। কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিলে উপকৃত হ'ব। স্বাস্থ্যৰ দিশে আপোনাৰ আজিৰ দিনটোত ভাগৰ অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খালে ভাল আৰু আজিৰ দিনটোত আপোনাক বিশ্ৰামৰ প্ৰয়োজন হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। আজিৰ দিনটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সফলতাৰ দিন হ'ব বুলি কোৱা হৈছে। বন্ধু-বান্ধৱীসকল, আজিৰ দিনটোত আপোনাৰ নেতৃত্ব শক্তি বৃদ্ধি পাব। কৰ্ম আৰু ব্যৱসায়ত নতুন সুযোগ তথা লাভ পাব পাৰে। কিন্তু অহংকাৰ আজিৰ দিনটোত আপুনি নিয়ন্ত্ৰণত ৰাখিলে সুফল লাভ কৰিব বুলি কোৱা হৈছে। প্ৰেমৰ দিশত ভুল বুজাবুজি হ'লেও আপুনি নিজেই সমাধান কৰি ল'ব পাৰিব বুলি কোৱা হৈছে। কন্যা ৰাশি। বন্ধু-বান্ধৱীসকল, এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। আজিৰ দিনটোত কন্যা ৰাশিৰ বাবে দায়িত্ববোধৰ দিন হ'ব। কৰ্মত অত্যাধিক চাপ থাকিলেও ধৈৰ্য্যৰে সকলো নিয়াৰিকৈ সম্পন্ন কৰিব পাৰিব। আজিৰ দিনটোত আপুনি আৰ্থিক দিশত সতৰ্ক থকাটো ভাল হ'ব, কিয়নো আজিৰ দিনটোত আপোনাৰ অযথা খৰচ হ'ব পাৰে। স্বাস্থ্যৰ দিশে আজিৰ দিনটোত আপোনাৰ গেছৰ সমস্যাই দেখা দিব পাৰে। বন্ধু-বান্ধৱীসকল, এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোত পৰিয়ালৰ সৈতে সময় কটাওক বুলি কোৱা হৈছে। আনৰ আগত কথা কওঁতে সংযম হৈ কথা ক'ব। অযথা কথা ক'ব নালাগে। প্ৰেমৰ দিশত তুলা ৰাশিৰ বাবে আজিৰ দিনটো শুভ। আৰ্থিক দিশত আয় আৰু ব্যয়ৰ সমতা স্থাপন হ'ব। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি মহাদেৱৰ আশীৰ্বাদ বিচাৰিছে, তেন্তে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ নিশ্চয় লিখিব। বৃশ্চিক ৰাশি। আপোনাৰ বাবে আজিৰ দিনটোত ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে। বন্ধু-বান্ধৱীসকল, পূৰ্বতে যদি কোনো কাম স্থবিৰ হৈ আছিল, আজিৰ দিনটোত সেই কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। খৰচ বৃদ্ধিৰ সম্ভাৱনা আছে, যদিও আজিৰ দিনটোত তুলা ৰাশিৰ বাবে আয় ব্যয়ৰ সমতা স্থাপন হ'ব। সন্ধিয়াৰ ভাগত
আপোনাক বিশ্ৰামৰ প্ৰয়োজন হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। বন্ধু-বান্ধৱীসকল, আজিৰ দিনটো ভ্ৰমণ, শিক্ষা তথা নতুন পৰিকল্পনাৰ বাবে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ দিন হ'ব বুলি কোৱা হৈছে। যিকোনো কামত আজি আপুনি বেছি খৰধৰ নকৰিব। মানসিক উত্তেজনা বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সৈতে সময় কটালে সুফল পাব বুলি কোৱা হৈছে। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। আজিৰ দিনটোত মকৰ ৰাশিৰ লোকসকলৰ অবাঞ্ছিত পৰিশ্ৰম হ'ব পাৰে। মানসিক চাপ থাকিলেও কৰ্মত উন্নতি হ'ব। বন্ধু-বান্ধৱীসকল, মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজকে সময় দিয়াৰ কথা কোৱা হৈছে। কুম্ভ ৰাশি। দিনটোৰ আৰম্ভণি কুম্ভ ৰাশিৰ বাবে চিন্তা শক্তি আৰু সৃষ্টিশীলতাৰে আৰম্ভ হ'ব আৰু লগতে কৰ্মত সফলতাও লাভ কৰিব। প্ৰেমত নতুনত্ব থাকিব পাৰে। আৰ্থিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে স্থিৰ হ'ব বুলি কোৱা হৈছে। বন্ধু-বান্ধৱীসকল, এইবাৰ আহিছোঁ ৰাশিফলৰ একেবাৰে শেষৰ ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কামত সফলতা লাভ কৰিব। মানসিকভাৱে অস্থিৰ হ'ব পাৰে। বন্ধুবৰ্গৰ পৰা সহায় লাভ হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, মীন ৰাশিৰ জাতক জাতিকাসকলে নিৰিবিলি ঠাইত আজিৰ দিনটোত কটালে মনটো শান্ত হ'ব বুলি কোৱা হৈছে। বন্ধু-বান্ধৱীসকল, আপুনিও যদি মহাদেৱৰ আশীৰ্বাদ বিচাৰিছে তেন্তে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ নিশ্চয় লিখিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ ৰাশিফল শিতান ইমানেই আছিল। তেন্তে পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।